বিয়া চ' এতিয়া মই আহিছোঁ অথনিতে আহি আহিলোঁ মানে আৰু আইতা মই আহিলোঁ আইতাৰ ঘৰলৈ ইও আহিছে তো গা চা কোনো ধোৱা নাই মোৰ চুলি গোটেই অইল লগাই দিলে মায়ে মোৰ মাথা বিষাইছিলে সাংঘাতিক খাইতে গৈছে আৰু ইয়াত বতাহ ধুমুহা বৰষুণ দিব ৱেডাৰ চাওক সাংঘাতিক এতিয়া বৰষুণ বেয়া বতৰ হৈ আছে এতিয়া আৰু মই ওলাই আহিলোঁ বাহিৰত এতিয়া গা চা ধুওঁ অলপ পাছত ৰিচেপশ্যন ষ্টাৰ্ট হ'ব ৰিচেপশ্যন ষ্টাৰ্ট হৈ দৰা আহিব আজি 9টামান বজাত চ' এতিয়া দেখাত যে মোক লাগিছে চেম্পু টেম্পু দিলোঁ এতিয়া চ' ব'লক মই একেবাৰে ৰেডি হৈ দেখাইছোঁ কাৰণ এতিয়া মোক যিটোহে বেয়া লাগিছে নহয় দেখাত গোটেই তেল চেল লগাই ব'লক আৰু এয়া চাওক মই গা ধোৱা আগতে দেখাই দিওঁ এয়া মামাই ৰুইছে ইমান ধুনীয়া প্লেণ্টছ ৰুইছে এয়া আৰু এয়াও চব মামাই ৰুইছে খুব ধুনীয়া লাগিছে মই দেখাব ভালকৈ পৰা নাই বেছি বতাহ আহিছে এয়া এতিয়া বিয়ালৈ যাবলৈ সময় হৈ গৈছে আৰু মই গা চা ধুই এতিয়া আহিলোঁ গা চা অলপ ধুই আগতে আহিলোঁ মানে আৰু এতিয়া মই মেকআপ কৰিবলৈ বহিম ইমান নকৰোঁ বাট চিম্পল কৰিম সেইকাৰণে এতিয়া কৰি লওঁ মই দেখাই আছোঁ আপোনালোকক তাৰপাছত গৈ আছোঁ বিয়াৰ ঘৰলৈ One hour later. মই আহি পাই গ'লোহি একচুৱেলি অথনি পালোহি বাট ব্লগটো কৰিবলৈ সময় পোৱা নাছিলোঁ চ' এইটো হয় ভেনিউ নতুনকৈ খুলিছে বাৰু যোৰহাটত মোৰ বাৰে হয় চ' ইয়াতে বিয়া পাতিছে তো এতিয়া মই আছোঁ খুবেই টোপনি ধৰিছে বাৰু এই পাপা খুবেই তাৰপাছত এতিয়া মই ওপৰৰ ৰুমত আছিলোঁ টোপনি বেয়া লাগিলে কাৰণে তললৈ গুচি আহিলোঁ আৰু ইয়াত দেখিছোঁ তলত কৰিবলৈ একো নাই চ' ব'লক মই দেখাইছোঁ ক'ত কি কইনাৰ সাজ দেখাম চব দেখাম আপোনালোকে চাই এয়া কইনা দেই হাই কইনা আৰু ধুনীয়া ছোৱালী কইনা ধুনীয়াই লাগিব আৰু একো নাই আৰু বেলেগ একো নাই আৰু ন বেলেগ একো নাই এতিয়া মানুহ ইমানকৈ অহা নাই বাৰু আছে বাকী বহুত আছে মেজৰ টাইম কিন্তু আবেলি হ'ব আবিতো শুৰু হুই হে আবেলি শুৰু হয় আৰু শুৰু হ'বলৈ বহুত বেছি চ' কইনাৰ ওচৰৰ পৰা অহা পাছত মই এতিয়া আইচক্ৰীম খাবলৈ আহিছোঁ চ' এয়া এবাটি আইচক্ৰীম দাদাজনে দিছে চ' প্ৰথম খাই লওঁ বৰকচোন চ' নেক্সট ডিছ হ'ল মোৰ প্ৰিয় পাপৰি চাট অকল মোৰে বাৰু প্ৰিয় নহয় সকলোৰে প্ৰিয় মানে প্ৰায়েই প্ৰিয় চ' ইয়াত চাওকচোন কিমান ধেৰ বস্তু মিক্স কৰিছে আৰু মোৰ খাবলৈ ইয়াত মানে ৰখি আছোঁ কেতিয়া হয় যেনহে লাগিছে চ' যদি এইটো খোৱাৰ পাছত মোৰ পেটত ঠাই থাকে তেন্তে মই নেক্সট ডিছ কি খাওঁ তাকো দেখাম যদি ঠাই নাথাকে অলপ দেৰি বহি ল'ম আৰু এয়া যোৰহাটৰ তিতাবৰৰ জনপ্ৰিয় ঢুলীয়া শিল্পীসকলে বিহু পৰিৱেশন কৰিছে কি ধুনীয়া পৰিৱেশ নহয় জানো আপোনালোকেও চাওকচোন আৰু তেওঁলোকে ইমান ধুনীয়া বিহু পৰিৱেশন কৰিছে যে আমাৰ ইয়াত সকলোৱে ৰ'ব নোৱাৰি সকলোৱে নাচা বাগাতে লাগিলে চাওকচোন
ৰেষ্ট কৰিবলৈ ওপৰৰ ৰুমত আহিলোঁ আৰু এয়া ঋষিৰাজ গৌতম পূৰা শুই আছে দেই। এতিয়া ৰেষ্ট কৰি অলপ পাছত আকৌ দৰা আহিবই, তো ৰেষ্ট কৰি লওঁ বুলি ভাবিলোঁ। তো ইয়াতে এতিয়া অলপ বহিম আৰু পাছত যাম আৰু। আৰে ফোন কৰিছিলোঁ, ফোন তোমালোকে আহি পালাহি, ফোন কৰিলোঁ ডিংকু কৰিছোঁ, ডিংকু তাৰপিছত ক'লে যে পালোহি বুলি। নাই নেকি এইডোখৰ ফাৰ্মাচী? বহুত দৰকাৰ হৈছিলে। এয়া পল দা, সৌৰভ ভিন্দু, ডিংকু দা, ঋষি দা, শাংকু দা আৰু এয়া ৰিবু। সকলোৱে জানেই সকলোৱে কেনেকৈ ভিডিঅ' ওলাবলৈ ৰেডি হৈ আছে দেখিছেনে? এয়া চাওক। এতিয়া দৰা আহিলে আৰু মই আৰু বাহিৰলৈ ওলাই গৈছোঁ। নাজানো দৰা সঁচাকৈ আহিলে নে মিছাকৈ আহিছে, কাৰণ একো খবৰ পোৱা নাই। চবেই গৈছে কাৰণে গৈছোঁ নেকি। মোৰ ভৰিৰ অৱস্থা নাই কাটি মেলি। এতিয়া যোনে আনিব মোৰ কাৰণে বেণ্ডেড। ওচৰত এখনো ফাৰ্মাচী নাই, চ' চাওঁ। আৰু মোক এতিয়া আন্ধাৰ দেখিছে। কোনেও নাজানে। আৰু এয়া আমাৰ দৰা আহি পালেহি আৰু দেখিছেই সকলোৱে ফোনাফোনি কৰিছে যে তহঁতি ক'ত আছ, জল্দি আহ, দৰাক আদৰিবলৈ আহ। আৰু লগতে যিহেতু মই কইনাৰ ভনীয়েক, দৰাৰ ভৰি ধোৱাৰ দায়িত্ব আছে। চ' সকলোখিনি দেখাবলৈ নোৱাৰিবও পাৰোঁ, যিমানখিনি পাৰিম তাকে দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে সকলোৱে দেখিছেই যে দৰাক ঢোলে পেপাৰে আদৰি অনা হৈছে। এটি ধুনীয়া পৰিৱেশ। আৰু এয়া কেমেৰামেনহঁতে দৰা আৰু দৰা ধৰাক ফটো তুলি আছে। আৰু এতিয়া আমাৰ বৰমাহেঁতি দৰাক আদৰিবলৈ গৈছে। আৰু দৰাৰ আদৰাৰ পাছত কি হয় মই দেখাবলৈ চেষ্টা কৰিম। আৰু এয়া আমাৰ ইয়াত এটা টুইষ্ট হ'ল, আৰু সেয়া টুইষ্টটো হৈছে যে আমাৰ কইনা ঘৰৰ ল'ৰা ছোৱালীবোৰ সকলো গৈ মেলি দৰাৰ পাৰ্টিলৈ গুচি গ'ল। মানে আমাৰ পাৰ্টি চেঞ্জ কৰি দৰাৰ পাৰ্টিলৈ গুচি গ'ল। এয়া দেখিছেনে, শাংকু দা, চুমি বা আৰু পল দা সকলো তাতে আছে। আৰু সেয়া আমি বুজি পোৱা নাই। সকলোৱে চবে চিঞৰিছে যে তহঁতি তাত কি কৰিছ, পাৰ্টি কিয় চেঞ্জ কৰিলি। চ' আপোনালোকে চাওকচোন কিয় চেঞ্জ কৰিলে, আমিও বুজা নাই। আৰু কিয় চেঞ্জ কৰিলে তাকো চাওঁচোন বাৰু। আৰু আমাৰ কইনা ঘৰৰ ল'ৰা ছোৱালীবোৰে পাৰ্টি চেঞ্জ কৰাৰ কাৰণটো এতিয়াহে বুজিব পাৰিছোঁ। তেওঁলোকে পাৰ্টিটো চেঞ্জ কৰিছে দৰাৰ জোতা চেণ্ডেল চুৰ কৰিবলৈ। আৰু তাকে চেঞ্জ কৰিবলৈ তাহাঁতি গোটেইখিনি গৈ মেলি পাৰ্টিয়ে চেঞ্জ কৰি ল'লেগৈ। আৰু দৰা ঘৰৰ মানুহে টুইষ্ট খেলিলে যে এযোৰ সাধাৰণ চেণ্ডেল পিন্ধিলে, দৰা সাজৰ জোতাযোৰ নিপিন্ধি এযোৰ সাধাৰণ চেণ্ডেল পিন্ধি আহিছে। আৰু তাকে চুৰ কৰিবলৈ কইনা ঘৰৰ ল'ৰা ছোৱালীয়ে কেনেকৈ জোতাযোৰ চুৰ কৰিছে দেখিছে নহয়।
একেবাৰে দৰাৰ ভৰিটো দাঙিবই নাপালে তাহাঁতি উঠায়ে ল'লেগে। আৰু এয়া আমাৰ ধুনীয়া কইনা, কইনাৰ সাজত বহি মনটো দুখ কৰি বহি আছে। জানো বা খোৱা কেনে একেটা খাই আছে। আজি ৰাতিয়ে তোমাক আমি বিদায় দি দিম দেই। আজি তোমাক বিদায় দি দিম আমি। আজি বিদায় তোমাকো জানো বা তোমাকো বিদায় দি দিম আজি। বহিলে খালে হ'ল। ক'ত গ'লা তুমি? ক'ত গ'লা তুমি? ক'ত মোৰ পেট ভৰ্তি হ'ল, এতিয়া মই যাওঁ। এইখিনি পেলাই থৈ আগত এতিয়া মই বহি পাওঁ। চ' অলমষ্ট ডান। এতিয়া মই তললৈ যাওঁ। এয়া চবে খাই আছে। চাইটো দিয়া মই খোৱা সামৰিলোঁ। এতিয়া যাওঁ তললৈ। ৰিবুৱে খোৱা নাই দেই বৰমা, একো ৰিবুৱে খোৱা নাই। কিন্তু হেল্ল', বৰ ভাল পালে খাই দেই, পুৰা খাইছে টকালি মাৰি। এতিয়া আৰু বহিব কি হ'ব? আমাৰ ছোৱালী এখন নহয় দেই, এইবোৰ নহ'ব। আমাৰ ছোৱালী চিৰ জীৱনলৈ উলিয়াই দিম, এনেকে নহ'ব। দিবলৈ মন আছে নে? এইটোৱে লাগে। আমি স্কুলত বৰ্তা নিদিয়ে। মূল্য বৃদ্ধি আছে, ইয়াতে মূল্য বৃদ্ধি হ'ব লাগিব। মূল্য বৃদ্ধি হ'ব লাগিব। চাৰিটামান জিৰ থাকি গ'ল, চাৰিটামান জিৰ থাকি মন ইমান ধুনীয়া মুখখন দুখন টকা দিছে। এইবোৰ লাজৰ কথা। কিমান মূল্য দিলে বস্তু নহয় কিন্তু কৈ দিছো
দুখৰ বস্তু নহয় কইনা ঘৰৰ সকলোৱে মোৰ ব্লগ চাব এয়া দৰা ঘৰে কৈছে ৰোষ্ট কৰিব বুলি চাওঁচোন ন দৰা ঘৰে কৈছে মোক ৰোষ্ট কৰিব বুলি 200 টকা দিছো বুলি কৈছে ৰোষ্ট কৰিব বোলে মোক দম আছে নি দম আছে আৰু এয়া এতিয়া কইনা আহিবলৈ সময় হৈ গৈছে দৰাই সকলো নিয়ম কৰি আছে এতিয়া ससुराल को अखियों में पानी दे गई दुआ में मीठी गुड़ धानी ले गई मधानिया हाय हाय मेरे डाड यारा पा कि ना जमिया कि नाने চ' যিহেতু এতিয়া 12টা বাজি পাৰ হ'ল তাৰমানে আজি 3 মে' আৰু 3 মে' দিনাখন আজি বাৰ বাৰ্থডে মানে জানো বা এয়া বা আৰু আজি তাইকে ছাৰপ্ৰাইজ কৰিবলৈ সকলোৱে কেক আনি থৈছিলে মনে মনে তাই গম নোপোৱাকৈ আৰু এয়া আমি কেক কাটি থকা সময়কণ যিহেতু মই ভিডিঅ' কৰিব নোৱাৰিলোঁ সেইকাৰণে ফটো এটেচ কৰি দিছোঁ আৰু এয়া বায়ে বাৰ্থডে কেক কাটি থকা সময়কণ আৰু এয়া আমি সকলো কাজিনছখিনি